নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আপোনালোক সকলোকে শুভেচ্ছা জনাইছোঁ। আজি আমাৰ স্কুলত আজি বৃক্ষৰোপণ কৰা হৈছে। আমি বিশ্ব পৰিৱেশ দিৱসৰ উপলক্ষে আমি শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগতে ল'ৰা ছোৱালীখিনিয়েও ছাত্ৰীসকলে বিশেষকৈ আমি আমাৰ এই ডাঙৰ ফিল্ডখনৰ কাষে কাষে আজি গছপুলি ৰুলোঁ আৰু হেৰিয়ৰ পৰা কি বুলি কয় এইটো ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰাও আমাক পুলি ছাপ্লাই দিছিলে আৰু সেইখিনি আমি ৰুলোঁ। আপোনালোকক সেইখিনি দেখুৱাম, আপোনালোকে চাব। এয়া ফৰেষ্ট ডিপাৰ্টমেণ্টে আমাৰ বিদ্যালয়লৈ আহি শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰীসকলৰ আৰু লগতে অভিভাৱকসকলৰ কাৰণে গছৰ পুলি ডিষ্ট্ৰিবিউট কৰিছে আৰু এইখিনি লাহে লাহে আমাৰ ৰোৱাৰ ব্যৱস্থা তেওঁলোকেই কৰি দিছে। আমাৰ শিক্ষকসকলৰ লগত লগ হৈ আমিও গোটেইখিনিয়ে সহায় কৰিছোঁ। এয়া গছৰ পুলি তেওঁলোকে বহুত লৈ আহিছে আৰু ছাত্ৰীসকলক প্ৰত্যেককে দিছে বুলি ক'লেও বেয়া নহয়, কাৰণ তেওঁলোকে ইয়াত সকলোখিনি ৰুবলৈ অসুবিধা, জেগাও নহয়গৈ আৰু সেইকাৰণে তেওঁলোকে ঘৰলৈ লৈ গৈছে কিছুমান। আৰু এনেকৈ মূল্যৱান গছৰ পুলিখিনি অনা হৈছিলে আৰু ভাল ভাল গছৰ পুলি আমি ৰুলোঁ। অৱশ্যে আপোনালোকক এটা কথা এইখিনিতে কওঁ যে আমাৰ ফটো ছেশ্যনবোৰ দেখি পেলাই আপোনালোকে বেয়াও পাব পাৰে। তথাপিও এটা কথা কওঁ যে তেওঁলোকৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আমাৰ ফটোবোৰ লোৱা হৈছিলে, তেওঁলোককো দেখুৱাব দৰকাৰ হয় যে। আৰু লগতে আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলেও অলপ ফটো তোলা হৈছিলে বাৰু। সেইখিনি আচলতে আমাৰ ৰাইজক মানে আপডেটবিলাক দিবৰ কাৰণে দৰকাৰ হয়। আচলতে এৱাৰনেছৰ কাৰণে আমাৰ ফটোবিলাক পাব্লিছ হোৱাটোৱে দৰকাৰ বুলি মই ভাবোঁ। এইটো ফেশ্বন নহয় আচলতে। সকলোৱে যাতে নিজৰ নিজৰ ছ'চিয়েল মিডিয়াৰ জৰিয়তে এইবিলাক মানে ফটোবিলাক গ'লে মানে সকলোৱে যাতে দেখে আমি কেনেকৈ গছ গছনি ৰুইছোঁ, আমাৰ পৰিৱেশৰ ওপৰত কেনেদৰে কুপ্ৰভাৱ পেলাব, এই গোটেইখিনি কথা আমি সকলোৱে জনাটো উচিত। সেইকাৰণে এইবিলাক পাব্লিছ হোৱাটো দৰকাৰ। আমাৰ এই যে বিশাল ফিল্ডখন দেখিছে, প্ৰায় 1.5 বিঘামান মাটিৰ এখন ফিল্ড। আমি এইখিনি ঠাইৰ গোটেই চাৰিওফালে আমি পুলিবোৰ ৰোপণ কৰিলোঁ আৰু ইয়াক আমি ভালদৰে ব্যৱস্থা ল'ব লাগিব যে যাতে গৰু ছাগলীয়ে খাব নোৱাৰে, তাৰ কাৰণে ব্যৱস্থা ল'ম। আৰু সকলোৰে মনত গছ ৰুবলৈ পাই সঁচাকৈয়ে আজি ফূৰ্তি লাগিছে। আমি ছাত্ৰ ছাত্ৰীসকলকো উৎসাহিত কৰিছোঁ যাতে তেওঁলোকে ঘৰত গৈও যোনে যিমান পাৰে গছপুলি ৰুবলৈ কৈছোঁ। নহ'লে আমি ভৱিষ্যতে আমি নিজৰ উশাহটো ল'বলৈও আমি এটা ডিঙিত চিলিণ্ডাৰ লগাই ল'ব লাগিব। আমাৰ ফিল্ডখন ভাল লাগে ন? প্ৰত্যেকৰ ঘৰে ঘৰে ৰোপণ কৰা হৈছে আৰু আমি এই সৰু হাতখনেদি এখন পৃথিৱী গঢ়িবলৈ চেষ্টা কৰোঁ। সুন্দৰ পৃথিৱী, সেউজীয়া পৃথিৱী যাতে গঢ়ি তুলিব পাৰোঁ, তাৰে এটি প্ৰচেষ্টা। আপোনালোকৰ এই প্ৰচেষ্টাত চাগে সকলোৱে আজি অংশগ্ৰহণ কৰিছে। সকলোকে আজি এই দিনটিলৈ শুভেচ্ছা জনাইছোঁ আৰু সকলোকে ধন্যবাদ জনাইছোঁ। সকলোকে যাতে এই আমি ভাল কৰ্মটি যাতে আজি কৰিব পাৰিছোঁ। আজি ভিডিঅ'টি ইমানতে সামৰিছোঁ। আমাৰ ভাল লগা ফটো কেইখনমান ইয়াতে সাঁচি ৰাখিলোঁ। তেনেহ'লে আজিলৈ বাই।